যদি দম আছে তেতিয়াহ'লে আপুনিও গৰু কোৱা, যদি দম আছে তেতিয়াহ'লে আপুনিও গৰু কোৱা। So this is a theory or a model or it's a big game plan to deprive the tribals of this Dimoria. Dimoria 90% tribal manu ase. It is since inception it is being dominated by the scheduled tribe. Scheduled tribe boli koa loge loge yat Boro, Tiwa, Karbi aru ete majote missing manu ahise. So eikini jatik original aboriginal jikini Tiwa, Karbi আৰু ৰাভা মানুহক ডিপ্ৰাইভ কৰিবৰ কাৰণে তেখেতসকলে গেম প্লান কৰি পেলাই শিডিউল কাষ্ট, য'ত শিডিউল কাষ্টৰ মানুহৰ পপুলেশ্যন একেবাৰে কম আৰু শিডিউল কাষ্ট ইয়াৰ অৰিজিনেল শিডিউল কাষ্ট মানুহ একেবাৰে কম। ইয়াৰ শিডিউল কাষ্টবিলাকৰ মানুহ তেখেতসকল ক'ৰবাত ইউ পিৰ পৰা অহা, ক'ৰবাত বেংগলৰ পৰা অহা, অন্য ষ্টেটৰ পৰা অহা কিনিহে আজি ইয়াত ST ষ্টেটাছটো তেখেতসকলে ইনডাইৰেক্টলি অৰ ডাইৰেক্টলি গভৰ্ণমেণ্টক ইনফ্লুৱেঞ্চ কৰি পেলাই তেখেতসকলে এবেল কৰি পেলাই এই ট্ৰাইবেলক মাৰ্ডাৰ কৰি পলিটিকেলি মাৰ্ডাৰ কৰিবৰ কাৰণে এই পলিচিটো গভৰ্ণমেণ্টে এক্সিকিউট কৰিছে। সেইকাৰণে মোৰ এটাই ৰিকুৱেষ্ট, এটাই আহ্বান যে ট্ৰাইবেল মানুহ আপোনালোকে চাওক, আমাৰ বেলেন ব্লক মাটি হয়, গুৱাহাটীখন আমাৰ মাটি আছিলে, আজি গুৱাহাটীত কাৰ্বি মানুহ আউট হৈ গ'ল, বড়ো মানুহ আউট হৈ গ'ল, আজি ডিমৰিয়াত লাইফত আফটাৰ 1000 ইয়াৰ্ছৰ পিছতো ইয়াত কোনো ট্ৰাইবেল মানুহে জনজাতি মানুহে ইয়াত MLA খেলিব নোৱাৰে। তাৰ মানে পলিটিকেলি ইন ডিচিশ্যন মেকিং বডিত আমি ডিপ্ৰাইভ হৈ গুচি গ'লো। আৱাৰ কনষ্টিটিউচনেল ৰাইট ইজ বিং অলৰেডি স্নেচ বাই দ্য BJP গভৰ্ণমেণ্ট। আৰু BJP মানে কি হয় আপোনালোকে ভালকৈ জানে, ইজ এ এণ্টি ট্ৰাইবেল পাৰ্টি, নম্বৰ 1। নম্বৰ 2, BJP দিনত কোনো ট্ৰাইবেল মানুহ প্ৰমোশ্যন নেপালে, ট্ৰাইবেল একেবাৰে তেখেতসকল প্ৰমোশ্যন নেপালে। নম্বৰ 3, বেলেন ব্লকত তেখেতসকলে গম পাই চেভেল হাইকোৰ্টত ৰুলিং আছে, গভৰ্ণমেণ্ট ডাইৰেকশ্যন দিয়া আছে যে ট্ৰাইবেল বেলেন ব্লকত ইলিগেলি ইনক্ৰ'চাৰক ইভেকশ্যন কৰিবৰ কাৰণে কৈছিলে, কিন্তু আজিলৈকে ক'তো ইভেকশ্যন নকৰিলে। হয়, ইয়াত কচুতলিত ইভেকশ্যন কৰিলে, ৰাইজে ভাল পালে, বাবা ল'লে, কিন্তু আজি ডেটত যিসকল তিৱা মানুহ, কাৰ্বি মানুহ অৰিজিনেলি হাবি জংঘল চফা কৰি বসবাস কৰা মানুহ, তেখেতসকলে 100-200 বছৰ থকা মানুহক তেখেতসকলৰ মাটিটো নন প্ৰটেক্টেড ক্লাছে ইলিগেলি লোৱাটোক তেখেতসকলক ইভেকশ্যন কৰাৰ কাৰণে ৰাইজে ভাল পাইছিলে, কিন্তু আজি ডেটত সেই অৰিজিনেল পটাদাৰসকলক ডিপ্ৰাইভ কৰি পেলাই অসম চৰকাৰ, BJP চৰকাৰ, মামা চৰকাৰে কি কৰিলে, এটা জনগোষ্ঠীক মানুহ মাতি নিদিয়াকৈ এতিয়া গোটেইখিনি কোম্পানী ছেক্টৰক দি আছে। শুনিবলৈ পাইছোঁ আছাম ৰাইফলক দি আছে, কোনোবা এটা বনীয়া গোষ্ঠীক দিবলৈ কৈছে। তাৰ মানে কি বুজায়, তাৰ মানে আমাৰ মাটিটো আনকি তেখেতসকলে ডিপ্ৰাইভ কৰিবলৈ বিচাৰিছে। নম্বৰ 3 আৰু এটা শুনক, যে এতিয়া বেলেন ব্লক বুলি কৈছে, লগতে ইয়াৰ ফৰেষ্ট মাটি আছে। আজি জনগোষ্ঠী মানুহে ইয়াত ৰাভা, তিৱা, আপোনাৰ কাৰ্বি কিনি কত বছৰ পৰা ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট হোৱা আগৰ পৰা তেখেতসকলে ইয়াত বসবাস কৰি আছিলে। আৰু তেখেতসকলে অহাকালিলৈ কি কৰিব, BJP চৰকাৰ জিকাৰ লগে লগে তেখেত যাৰ 10 বিঘা মাটি কাৰ্বি মানুহ যদি আছে, তিৱাৰ মানুহ যদি 10 বিঘা আছে, 2 বিঘা দি পেলাই 8 বিঘা মাটি গভৰ্ণমেণ্টে লৈ গুচি যাব। এইটো ইনজাষ্টিচ হয়নে নহয়? Yes, it is a injustice. আমাৰ যদি মাটি নাথাকে তেতিয়াহ'লে আমাৰ আইডেণ্টিটি নাথাকিব। আমি কি কৰিবলৈ যাম? আজি ডেটত আমি চাইছোঁ বহুতখিনি তিৱা ল'ৰা, বহুতখিনি কাৰ্বি ল'ৰাই মাৰোৱালী ঘৰত গৈ পেলাই বৰ্তন ধুই আছে। ইয়াত যিমান সোণাপুৰত আছে, ইয়াত যিমান গুৱাহাটীত কাৰখানাত কাম কৰি আছে, গোটেই লেবাৰ ক্লাছটো কোনে হৈ আছে? কাৰ্বি আৰু তিৱা হৈ আছে। তিৱা লিডাৰখিনি সদায় কেনা বেচাতে সদায় তেখেতসকলে ব্যস্ত হৈ থাকে। আজি ডেটত তিৱা ৰাইজে কি কৈ আছিলে? 6 শিডিউল লাগিছিলে। ক'ত গ'ল 6 শিডিউল? তিৱা ৰাইজ ক'ত গ'ল? কিয় মাত মাতি আছে? কিয় BJP পক্ষত আপোনালোকে ওলমি পৰি আছে? আৰু যিসকল ইয়াত ওচৰে পাজৰে কাৰ্বি আংলঙত মই কৈছোঁ যে খ্ৰীষ্টানসকল আপোনালোকৰ চাৰ্চ নাথাকিব, আপোনালোকৰ ধৰ্ম প্ৰচাৰ কৰাবিলাক যিসকল আপোনাৰ পাষ্টাৰ হওক, ফাদাৰ হওক, চিষ্টাৰ হওক, কিমান অত্যাচাৰ চলিব আপোনালোকে গম পাব। এইকাৰণে খ্ৰীষ্টানসকলে কোনো লাইফত BJPক ভোট দিব নালাগে। আৰু মই এপিল কৰোঁ, Christian people should not cast a vote in favor of BJP. আৰু গভৰ্ণমেণ্টে বাৰ কৈ আছে, হেমন্ত মামা কৈছে যে গৰু খোৱা বুঢ় আপোনালোকে যদি ৰেচপেক্ট আছে, যদি আপোনালোকৰ যদি দম আছে, তেতিয়াহ'লে আপুনিও গৰু খোৱা হৈ পেলাই আপুনি BJPক ভোট দিব নালাগে। BJPক ভোট দিয়া মানে আপুনি নিজকে মাৰ্ডাৰ কৰা, BJPক ভোট দিয়া মানে আপোনাৰ নিজৰ কনষ্টিটিউচনেল ৰাইট ডিপ্ৰাইভ কৰা। মই সেইটোৱে ক'লোঁ। আৰু মই শেষত এটা এপিল কৰোঁ, গভৰ্ণমেণ্ট বিউৰ'ক্ৰেটছ, টপ বিউৰ'ক্ৰেটছ, IS, IPS and SS অফিচাৰ, ডেমক্ৰেচিক যদি বচাবলৈ হ'লে আপোনালোকে ফেয়াৰ এণ্ড ক্লিন
ইলেকশ্যন কণ্ডাক্ট কৰক আপোনালোকে যদি সাইড বায়াস কৰে তেতিয়াহ'লে আফটাৰ ইয়ৰ ৰিটায়াৰমেণ্ট ইউ উইল অলছ' ইন দ্য ছেম চিটুৱেশ্যন ইউ উইল ক্ৰাই এণ্ড that will be the last option for you and you are also helpless at that time আপোনাক চাওক এতিয়া ইয়াৰ জনগোষ্ঠী জনজাতি যিসকল ডিমৰীয়াত বসবাস কৰি আছে তেখেতলোকে ৰাজনীতি কি লাভ আছে কংগ্ৰেছ আহিলেও নন এছ টি আহিব বিজেপি আহিলেও নন এছ টি আহিব আপোনাৰ ইয়াত লাইফত আমি ZPC খেলিব নোৱাৰা হৈ গ'লো নম্বৰ 1 নম্বৰ 2 আমি LSCত মেম্বাৰ হ'ব নোৱাৰিম আমাৰ জনগোষ্ঠী মানুহ যিসকল ইয়াত বসবাস কৰি আছে ব্ৰিটিছ নাহাৰ আগৰ পৰা আমাৰ মাটি পতা নাই মাটি পতা নাথাকা মানুহ কেতিয়া মাটি পতা পাব কেতিয়াও নেপায় আৰু যিসকল কাৰ্বি আৰ্মি কাৰ্বিক মই কৈ আছো তেখেতসকলক ইয়াত প্লেনত যিসকল কাৰ্বি বসবাস কৰি আছে তেখেতসকলক ফুল প্লেজত ST চাৰ্টিফিকেট দিয়া নাই তেখেতসকলে যদি ST নহয় ইন দ্য আই অফ ল তেতিয়াহ'লে তেখেতসকলে ফৰেষ্ট ৰাইট এক্ট এভেল কৰিব নোৱাৰিব শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইব এট্ৰচিটি এক্টৰ যিটো প্ৰভিজন আছে তেখেতসকলে সেইটো এভেল কৰিব নোৱাৰে ডেট মিনছ ইউ আৰ নো ৱেৰ therefore আপোনালোকে বিজেপি হওক এজিপি হওক কংগ্ৰেছৰ ভোট দি একো লাভ নাই আপোনালোকে দিয়ক ভোট যিজন মানুহে আপোনালোকৰ কাৰণে মাত মাতিব পাৰিব যিজন মানুহে আপোনালোকৰ হৈ পেলাই আৱাজ উঠাব পাৰিব যিজন মানুহে আপোনালোকৰ কাৰণে এটলিষ্ট আৱাজ উঠাব পাৰিব সদনত সেইজন মানুহক আপোনালোকে ভোট দিয়ক শেষত মই এটাই ৰিকুৱেষ্ট কৰিম মই এজ এ অল ইণ্ডিয়া ট্ৰাইবেল এডভাইজাৰ ষ্টুডেণ্ট ইউনিয়নৰ এডভাইজাৰ অল আছাম ট্ৰাইবেল ষ্টুডেণ্টৰ এডভাইজাৰ হিচাপে কনকিত চৌধুৰীক আমি সকলো ট্ৰাইবেল জনগোষ্ঠীৰ ৰাইজে আমি তেখেতক ছাপোৰ্ট কৰিছোঁ আৰু তেখেতৰ নিচিনা এটা শিক্ষিত ছোৱালীক আমি জিকাটো কামনা কৰিছোঁ আমাক নালাগে ইয়াত যিজন বিহাৰী ইয়াত বিহাৰৰ পৰা আহি পেলাই কোনোবা বিহাৰৰ মানুহবোৰ বিহাৰৰ পৰা আহি পেলাই ইয়াত কোনোবাই নাপিত কাম কৰিছে কোনোবাই ইয়াত মানে জোতা পলিচ কৰিবলৈ আহিছে কোনোবাই ইয়াত মাটি কাম কৰিবলৈ আহিছে কোনোবাই আলু পিঁয়াজ বেচিবলৈ আহিছে তেখেতসকলক কিহৰ ইমান অধিকাৰ দিছে অসম চৰকাৰে এইটো আমি বেয়া পাইছোঁ আৰু লগতে লাচিত বৰফুকনৰ জেগা বুলি কোৱা জেগাত ইয়াত আকৌ কাৰ্বি গবেক বুলি কৈ দিছে এইটো কেনেকুৱা লাজৰ কথা এইটো লাচিতৰ জেগাত মানে ইয়াত দপদপনি কাৰ হ'ব লাগে হৈছে কাৰ সেইকাৰণে ৰাইজ আমি কনকিত চৌধুৰীক আমি ভোট দিয়াৰ কামনা কৰিছোঁ আৰু মই এপিল কৰিছোঁ যে ৰাজু দেউৰী ট্ৰাইবেল আৰ্টিষ্ট হিচাপে যে কনকিত চৌধুৰীক আৰু আমাৰ ডিমৰীয়াত আমাৰ ট্ৰাইবেল কেণ্ডিডেটক যিজন মানুহে কাম কৰিম বুলি আজি কমিটেড কৰিছে তেখেতক আমি ভোট দি জয়যুক্ত কৰাটো আমি সদায় এক্সপেক্ট কৰোঁ থেংক ইউ